নমস্কাৰ দৰ্শকসকল, আজি আমি দেখাবলৈ গৈ আছোঁ ডালিমৰ গুটি কেনেকৈ অতি সোনকালে ওলাব পৰা যায়। তো আহকচোন চাওঁ কেনেকৈ ওলায়। তো এয়া ডালিম লৈছোঁ আৰু এয়া কটাৰী। তো এইখিনি আমি এনেকৈ কাটিম। পোনপ্ৰথমে তো কাটি ল'লোঁ। তাৰপাছত এনেকৈ এটা কাটিম। এই যে বগা বগা চিনবিলাক আছে, আমি এনেকৈ কাটি দিম। ইয়াতে এটা আছে, ইয়াতেও কাটি দিম। ইয়াতে আছে, ইয়াতেও কাটি দিম। তাৰ পাছত কৰিম কি আমি এইটো ধুনীয়াকৈ এনেকৈ ফালি দিম। এইখিনি ওলাই ল'ম প্ৰথমে। তাৰপাছত এইখিনি ইয়াতে থৈ দিম। তাৰপিছত এখন খামুচ লৈ কিনে চাৰি চাইডটো এনেকৈ কোবাই দিম। 1 মিনিটৰ কাম নহয়। বহুতে এই গুটি ডালিমৰ গুটিবিলাক ওলাবৰ এলাহতে ডালিম নাখায়। চ' সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ এইটো। তাতে চাওক কি ধুনীয়াকৈ ওলাই গৈছে ডালিমৰ গুটিবিলাক। বাছ সেইখিনি খালি চাফা কৰি দিলে হ'ল। ঠিক তেনেদৰে এইটো আমি কাটিম। লাল হৈ গৈছে, লাল একদম। আৰু ডালিম শৰীৰৰ বাবে অতি লাভদায়ক হয়। ত' সেইকাৰণে ডালিম খাব লাগে। চাওক এটাও নাই ডালিমিত, ধুনীয়াকৈ ওলাই গৈছে। তো বাছ এইখিনি খালি চাফা কৰি দিব। বাছ হৈ গৈছে আৰু এতিয়া খাব পাৰে আপোনালোকে। চাওক, তো আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকে সকলোৱে ভাল পাইছে। তো যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই। আশা কৰোঁ নতুন ভিডিঅ' এটাত আকৌ লগ পাম। তো তেতিয়ালৈকে বাই বাই, থেংক ইউ।